আৰে বৰুৱা দেখোন, আহ আহ বহি। আৰে গগৈ দেখোন, কেতিয়া আহিলি? এই অলপ টাইম হ'ল পাই। পিছে ভাই তই বিয়া পাতিলি ন? ভাই নকবি আৰু, বিয়া পাতিব লগা হ'ল আৰু পাই। ভাই ঠিকেই কৰিলি দে। বিয়া পাতি পিছে কেনে লাগিছে এতিয়া? ডেকা জীৱনত যিটো ফ্ৰী পাইছিলি, এতিয়া যিটো ফ্ৰী পাইছ। আগততো অমিতকণ খাই ভিতৰত ৰাতি 12টা বজাত সোমালেও একো নাই। আজিকালি কেনেকুৱা পিছে? এই ভাই একো নাই, ৰাতি 12টা বজাত সোমালেও মোৰ শ্ৰীমতী একো নকৰে। এই ভাই ঠিকে আছে তেন্তে। ময়ো পাতি লওঁ বুলি ভাবিছোঁ। তহঁতি চবেই সংসাৰ কৰিলি। এই ভাই পাত, বিয়া পতাৰ পাছত বহুত সুখ জাননে তই? হয় নি তেন্তে? সোনকালে পাতিব লাগিব ৰ। পিছে আজিকালি ঘৰত দেৰিকৈ সোমালে একো নকৰে নি তোক? অমিতকণো যে খাই যাওঁ, ঘৰলৈ যাওঁতে গোন্ধ নাপায় নেকি? হেই একো নকৰে, গোন্ধ পাবলৈ নিদিওঁ নহয় মই। ৰচুন তুলসী খাই দিওঁ, একোৱে পাত্তা নাপায়। হয় নেকি ভাই? আৰু জাননে, মোৰ মাইকীজনী মোৰ তলতে থাকে সদায়। যি কওঁ তাকেই কৰে। উঠ বুলিলে উঠে, বহ বুলিলে বহে। বাহ, বৰ ভাল মাইকী পালি দেই তই। ক'ত যে বিচাৰি পাৱ তই? পিছে মোৰ গাৰ্লফ্ৰেণ্ডজনীও একো নকৰে। ক'ত যাওঁ কি কৰোঁ একোৱেই নুসুধে। যদি অমিত অকণমান খাওঁ তেতিয়াও একো নকৰে। ঠিকেই আছে বৰ্তমান। ভাই তেন্তে ঠিকেই আছে দে, ঠিকেই আছে। ভাই মোৰ ফোন এটা আহিছে, ধৰি লওঁ। হেল্ল', ক'ৰ মূৰত আছগে? এতিয়াই ঘৰলৈ ঘৰত কাঁহী পাতি ধুব আছে, দেখা নাই? কি মলহাটো খাই আছগে? মুতনি সোপা খাই আছগে হপায়। বেকেতে ঘৰলৈ আজি তোক বৰুৱা, কি শুনিছোঁ এইবোৰ? তই কোৱাতকৈ একেবাৰে উল্টা দেখোন। গগৈ বিয়া নাপাতিবি গগৈ বিয়া নাপাতিবি। বহুত জ্বলা কলা খাইছোঁ। সঁচা কথা কৈ দিছোঁ আৰু শুন তই। এইবোৰ হাতত কি দেখিছ? গোটেই গুটি ৰঙা আৰু এইডোখৰ ঘাঁ। বৰুৱা, এইবোৰ কি হ'ল? কিবা বেমাৰ হৈছে নেকি? নকবি আৰু। সেইদিনা ঘৰলৈ যোৱা টাইমতকৈ 5 মিনিটমান দেৰি হ'ল। তাতে আকৌ সেইকণ ধৰি আছিলোঁ। ঘৰত ভৰিটো দি দৰ্জাখনত খটখটাই মালতী মাক দৰ্জা খোল বুলি কওঁতেই ভিতৰৰ পৰা হাইলাখ দেৱী দুৰ্গা এগৰাকী যেন দেখিলোঁ। হাতত দা আৰু বেলনা মাৰি লৈ আছে। তাৰপিছত কি হ'ল? তাৰপিছত আৰু কি কবি? ইদিনা ৰাতিপুৱা দমৰাটোৱে মোক চেলেকি থাকোঁতেহে সাৰ পাইছোঁ। ৰাতিটো গোহালিতে শুই থাকিলোঁ। গোটেই মহে খাই দাহে খাই শেষ দিলে। ৰাম। সেইকাৰণে কৈছোঁ গগৈ, তই বিয়া নাপাতিবি। এনেকেই ঠিক আছ। আৰু তোৰ সেই ফোনটো বাজি আছে, ধৰা নাই কিয়? ধৰিছোঁ ৰ। হেল্ল' জান। ক'ৰ মূৰত মৰি আছিলি? অথনিৰ পৰা ফোনটো মাৰি আছোঁ, ৰিচিভ কৰা নাই কিয়? ছোৱালী পাগল, লাজ নাইকিয়া। ছোৱালী চাই আছগে চাগে। নাই জান, দোকানতে এখন দোকান কৰি আছিলোঁ, সেইকাৰণে গমেই নাপালোঁ। হয় নেকি? এতিয়া ঘৰলৈ যা ভালে ক'তো ছোৱালী নাচাবি। ঘৰলৈ ঘূৰি যাওঁতে পোনে যাবি। ক'তো ছোৱালী নাচাবি, একো বেয়া বস্তু নাখাবি। এতিয়া মা দেউতাৰ শপত খাই ক যে একো বেয়া বস্তু নাখাওঁ আৰু ছোৱালী নাচাওঁ। মই 10 মিনিটৰ ভিতৰত ভিডিঅ' কল কৰিম আৰু তই ঘৰত থকা দেখিব লাগিব মই। এতিয়াই মা দেউতাৰ শপত খাই ক একো বেয়া বস্তু নাখাওঁ আৰু ছোৱালী নাচাওঁ বুলি। এইজনী দোকানত মানুহ আছেও, একো ক'ব নোৱাৰিছোঁ এতিয়া। তই শপত খাই কবিনে নে মই ঘৰত সোমাই দিমগৈ আজিয়ে? খাইছোঁ ৰ'বা। মা দেউতাৰ শপত মই একো বেয়া বস্তু নাখাওঁ আৰু ছোৱালী নাচাওঁ। পোনে ঘৰলৈ যাম, হ'বনে এতিয়া? হ'ব, বাই। আৰে দোষ, তোৰো একেই অৱস্থা দেখোন।